চিকেনৰ ৰেচিপি বনাব গৈ আছোঁ চাওকচোন মই কেনেকুৱা বনাওঁ আৰু ইয়াক পিঁয়াজ নোহোৱাকৈ আজি চব্জি বনাওঁ আপোনালোকে চাই থাকিব কেৰাহী গৰম হৈ আছে গৰম হ'বলৈ দিব তাৰপিছত মিঠাতেল ঢালিম আৰু পৰিমাণে আপোনালোকে মিঠাতেল ব্যৱহাৰ কৰিব পাৰে আৰু নিয়ম অনুযায়ী আপোনালোকে ঢালিব আৰু বেছি দিলে বেছি ল'ব আৰু কম দিলে কম দিব পাৰে আপোনালোকে আৰু মই এতিয়া বৰ্তমান মই মাংসৰ চব্জি বনাম মুৰ্গী চিকেন বনাম আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই মোক জনাব আৰু কেনেকুৱা পালে আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এতিয়া মই আৰম্ভ কৰোঁ আৰু মোৰ চব্জিটো বনোৱা মই নিশ্চয় আপোনালোকক দেখাম আপোনালোকে চাইটো আপোনালোকলৈ দেখুৱাইছোঁ আৰু ভুল হ'লে ক্ষমা কৰিব আৰু মই আজি প্ৰথম ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে গাইজ আপোনালোকে ভাল পালে নিশ্চয় জনাব আৰু বেয়া পালেও জনাব ভাল পালেও জনাব আৰু আপোনালোকক মই দেখাইছোঁ আৰু এতিয়া মই বৰ্তমান ঢালিম মই আধা চামুচ দিলেও হ'ল আৰু সোৱাদ অনুযায়ী কালাৰটোৰ কাৰণে আপোনালোকে কম বেছি পৰিমাণে দিব পাৰে আৰু বৰ্তমান নিজৰ সোৱাদ লৈ বনাব আৰু চাই ল'ব বৰ্তমান কেনেকুৱা কি হৈছে কম পৰিমাণে জলকীয়া গুড়িও ঢালিছোঁ মই আৰু মই জিৰা পাউডাৰ ঢালি আৰু মই বৰ্তমান বনাইছোঁ আপোনালোকে কেনেকুৱা পায় জনাব আৰু নিজৰ সোৱাদ লৈ আপোনালোকে মছলা কমকৈও ঢালিব পাৰে বেছিকৈও ঢালিব পাৰে সেইটো আপোনালোকৰ নিজৰ হেৰি আপোনালোকে কম পৰিমাণেও ঢালিব পাৰে বেছিকৈও ঢালিব পাৰে যিহেতু এতিয়া আজি মই বিনা মছলা নোহোৱাকৈ বনাইছোঁ আৰু পিঁয়াজ দিয়া নাছিলোঁ মই এনেকুৱাকৈ বনাইছোঁ কেনেকুৱা সোৱাদ হয় আপোনালোকক জনাম বাৰু আৰু আপোনালোকেও নিশ্চয় চাব ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লাইক কৰিব কেনেকুৱা পালে জনাব আৰু অলপ সময় লাগিব লগতে অলপ টাইম লাগিব হোৱাৰ পিছত মই এই মাংসখিনি মই ভুনি আছোঁ আৰু তাৰপিছত মই অকণমান পানী ঢালিম অলপমান মই পানী ঢালিম বেছিকৈ নাঢালোঁ আৰু তাৰপিছত মই ঢাকি দিম 5 মিনিট যোৱাৰ পিছত মই আকৌ আজি মই ফাৰ্ষ্ট ভিডিঅ' কৰিছোঁ আপোনালোকে নিশ্চয় লাইক কৰক আৰু মোৰ পিঁয়াজ নোহোৱাকৈ আজি চব্জি বনাইছোঁ আপোনালোকেও বনাবচোন কেনেকুৱা পায় আৰু এতিয়া ইলাচি ঢালিম সোৱাদ অনুযায়ী অলপ এটা দুটামান ইলাচি আৰু লং ঢালিম মই আপোনালোকে নিশ্চয় চাব নাপাহৰিব আৰু আপোনালোকে লাইক কৰক আৰু শ্বেয়াৰ কৰক আকৌ আগলৈ এনেকুৱাকৈ ভিডিঅ'বোৰ দেখাবৰ কাৰণে আপোনালোকে মোক সুযোগ দিব আৰু আপোনালোকক দেখাই যাম অকণমান পানী ঢালিম বেছি নাঢালোঁ তেতিয়াহে মাংসৰ হেৰিটো অলপমান উঠিব কালাৰটো উঠিব আৰু অলপ পানী দিছোঁ মই আপোনালোকে চাব আৰু মই অলপমান ঢাকনিখন মাৰি দিছোঁ হয় গাইছ এতিয়া মই অলপমান হেৰি কৰি দিছোঁ আৰু এতিয়া বৰ্তমান হৈছে আৰু মোৰ চব্জি আৰু হৈছে বৰ্তমান আপোনালোকে নিশ্চয় বনাই খাবচোন আৰু তেনেকুৱাকৈ মই বনাইছোঁ আৰু মই বৰ্তমান কেইটামান মই অকণমান ৰং আৰু ইলাচি ঢালিছোঁ আৰু পৰিমাণে ঢালিছোঁ মই
কম পৰিমাণে ঢালিছোঁ আপোনালোকে দিবচোন আৰু টেষ্টৰ কাৰণেও ভাল আৰু সোৱাদো হয় আৰু কালাৰফুলো হয় আৰু সুফলে হয় আপোনালোকে চাব আজি মই কেনেকুৱা চব্জি বনাইছোঁ আপোনালোকে জনাবচোন গাইজ ভাল পালে এটা শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব প্লিজ গাইজ প্লিজ এটা লাইক কৰি দিব আৰু আগলৈ মই আপোনালোকক এনেকৈ দেখাবৰ কাৰণে সহায় পাম আৰু ভাল লাগিব আপোনালোকৰ মৰম আৰু তেনেহে মোৰ মানে ভাল লাগিব আৰু আপোনালোকে শ্বেয়াৰ কৰিব প্লিজ আৰু মই পানী নাঢালোঁ আৰু বৰ্তমান মই 3বাৰকৈ হেৰি কৰি লৈছোঁ ফ্ৰাই কৰি লৈছোঁ আৰু বস্তুখিনি মই আগৰ ঠিক কৰি লৈছোঁ এতিয়া অলপ মই পানী ঢালিছোঁ বেছি নাঢালোঁ অলপ ঢালিম আৰু এতিয়া মই বৰ্তমান অকণমান হেৰি কৰিব দিছোঁ তাৰপিছত মই নমাই দিম আৰু কেনেকুৱা পালে জনাবচোন মই চব্জি বনাইছোঁ আপোনালোকে নিশ্চয় বনাবচোন কেনেকুৱা পায় আৰু মই ইয়াত কাটি লৈছোঁ আৰু আপোনাৰ নেমু আৰু পিঁয়াজ মই দি লৈছোঁ আৰু মোৰ সোৱাদ অনুযায়ী মই খাম আৰু আপোনালোকে নিশ্চয় চাব আৰু আপোনালোকে নিজেও ট্ৰাই কৰি বনাবচোন প্লিজ গাইজ লাইক কৰক আৰু শ্বেয়াৰ কৰক